হেল্ল' এভৰিৱান, গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আমাৰো ভাল। এইফালে দেখিছেনে মন্দিৰৰ বস্তু লৈ আছোঁ, মন্দিৰৰ দোকানত সোমালোঁ, ধূপ চাকি, এইফালে ফল মূল ল'লোঁ। এইফালে দেখিছে লক্ষী পূজা, যিহেতু লক্ষী মূৰ্তি আনি থোৱা আছে। আমি আজি লক্ষী পূজাৰ দিনাখনেই আহিলোঁ কলীয়া গোঁসাই থানলৈ। আহিম বুলি আগবঢ়াই থৈছিলোঁ যিহেতু। এইফালে আহি এয়া মন্দিৰ পালোঁহি। মন্দিৰৰ ভিতৰলৈ সোমাই আহিলোঁ এয়া ধূপ চাকি জ্বলাবলৈ। ইয়াত নিমখ দান কৰা হয়। এয়া দেখিছে মানুহে দি গৈছে। আজি বাৰু বেছি মানুহ হোৱা নাই। ইফালে এয়া এনেকৈ কৃষ্ণ ফটো দিয়া হয়। এয়া মানুহে দিয়াই হয়, লগাই থৈ যায় এনেকৈ। ইফালে এয়া দেখিছে মানুহজনে ধূপ চাকি জ্বলাবলৈ বস্তুবোৰ উলিয়াই আছে। ইয়াত বোলে চাকি জ্বলাব দিয়া নহয়, অকল ধূপহে জ্বলাব। সেইটো কাৰণে আকৌ চাকিখিনি জাপি লৈছে, আকৌ ধূপ জ্বলাই ল'ব। আৰু মই ভিডিঅ' কৰি আছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু সম্পূৰ্ণকৈ ভিডিঅ'টো চাব, লাইক কমেণ্ট শ্বেয়াৰ কৰিব। এইফালে দেখিছে মন্দিৰৰ ভিতৰত চাকি নজ্বলাই ইয়াত ধূপে জ্বলাই থৈ যাব। এইফালে আহিলোঁ এয়া শিৱ বাবা, এয়া আহিলোঁ ইয়াতো চাকি জ্বলাবলৈ। ইয়াত চাকি জ্বলাব পাৰি। ইয়াৰ মানুহজনে চাকিত তেল চেল দি যোগাৰ কৰি লৈছে। দুজনে মিলি জ্বলাম আৰু। এইফালে ইয়াত ত্ৰিশূল, মানুহে দান কৰা ত্ৰিশূল এনেকৈ পুতি থৈ যায় ইফালে গাখীৰো লৈ আহিছিলোঁ ঢালিবৰ কাৰণে। এয়া মানুহজনে যোগাৰ কৰি আছে। তেতিয়াহ'লে সম্পূৰ্ণকৈ ভিডিঅ'টো চাই থাকক। ইফালে মানুহজনে 3 গছ চাকি জ্বলালে আৰু 2 গছ মই জ্বলাম। চাকি জ্বলোৱা হৈ গ'ল, এতিয়া ধূপ জ্বলাইছে। টাইম চাকি জ্বলোৱা হৈ গ'ল, ময়ো জ্বলাই ল'লোঁ। এয়া গাখীৰো ঢালি আহিলোঁ বাৰু। গাখীৰ ঢলাখিনি ভিডিঅ' কৰা নহ'লে। এতিয়া চাকি জ্বলাই এয়া ধূপ জ্বলাবলৈ লৈছোঁ। ইফালে ওচৰত মানুহ এগৰাকীও আছে, তেওঁলোকেও চাকি জ্বলাই আছে।
এইফালে আমাৰ চাকি জ্বলোৱা হৈ গ'ল। এইফালে আমি আহিলোঁ ওলাই। ইফালে পাছফালৰ খিনিও অকণ ভিডিঅ' কৰিলোঁ আৰু ইফালে দেখিছেনে ৰাজহাঁহখিনি মানুহে দান কৰা। এয়া কিবা দিছোঁ বুলি খাবলৈ আহিছে। আমাৰ দেহাই ভয় কৰি আছে, ভয় কৰি ওপৰত উঠি বহি আছে। এইফালে এয়া মাহঁতো আহিছিল, মা, মই আৰু মানুহজন, ছোৱালীজনী। মা মন্দিৰৰ ভিতৰত সোমোৱা নাই, যিহেতু আইতা ঢুকুৱা এবছৰ নোহোৱালৈকে সোমাব নাপায় বোলে। আমিয়ে গৈ চাকি দি আহিলোঁগৈ। সেইফালে প্ৰসাদ ল'বলৈ আহিলোঁ, ৰাজহাঁহখিনিও লগতে আহিলে। প্ৰসাদ লোৱা হৈ গ'ল। আহিলোঁ আকৌ সেৱা দিবলৈ বোলে আশীৰ্বাদ দিব। এইফালে আশীৰ্বাদ ল'বলৈ আহিলোঁ আমি। এইফালে মই অৰিহণা দি আহিলোঁ। এইফালে আৰু মানুহ আছিলে, একেলগতে দিছে চবকে আশীৰ্বাদ। এয়া আশীৰ্বাদ লৈ আছোঁ। আশীৰ্বাদ দিয়া হ'ল, এতিয়া ফুল দিছে। ফুল দিয়া হ'ল, টিকা লগাই আছে। কোচৰ পৰা নমাই নে ঘৰত কোচতে উঠি আছে, ইটোৰ পৰা সিটোলৈ। আৰু এয়া দেখিছে প্ৰসাদ খাব আহিলোঁ। ওচৰতে মানুহ বহি আছিলে যে তেওঁলোককো দিলে, তেওঁলোকে খোৱা এৰিয়া নাছিলে চাগে, তেওঁলোককো পৰা প্ৰসাদ দি দিলে। প্ৰসাদৰ টোপোলা দেখি হাঁহখিনি আহিয়ে গ'ল, হাঁহ আৰু পাৰখিনি। তেওঁলোককো দিলে প্ৰসাদ লগতে। দহাই ভয় কৰিছে কাৰণে ইফালে খেদি আছে। আৰু ইফালে দেখিছে মানুহজনে প্ৰসাদ লৈ দিলে হাততে, পাৰখিনি আহি গৈছে খাবলৈ। ভয়ো কৰা নাই, হাততে দিছে, হাততে খাইছে। আহিলে গোটেইখিনি একেলগে চাওকচোন।
বহুতে অলপ আমনি কৰিলে বাৰু। আৰু এইফালে ময়ো প্ৰসাদ খাই আছোঁ। আৰু প্ৰসাদ খাই হৈ গ'ল, আমি মন্দিৰৰ পৰা ওলাই আহিলোঁ। আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু নতুনকৈ অহাসকলে ছাবস্ক্ৰাইব কৰি দিব।